কাক কৈছে মামাক। হুম জুবিন দাক ন্যায় দিব লাগে তেনেকে কৈছে ন। জুবিন দাক বহুত ভাল পোৱা ন। হুম গোটেই গাঁৱৰ মানুহে ভাল পায়। গোটেই গাঁৱৰ মানুহ ভাল পায়। বা মই গাবা শুনিছো এটা গীতটোৰ নামত মায়াবিনী ৰাতি বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিনা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ সোপান মনত ইয়াৰৰে চেঁচাটো পাৰ নাবি অহা ৰদৰানৰ মোৰ দেহৰ প্ৰতি তুহাৰতে দিনৰে আপোন বিজানত গাবোৰ খবৰ ভাবো তোমাৰ সপোন প্ৰতিহনতৰ হ'ব। তোমাৰ এড্ৰেছটো, তোমাৰ পৰিচয়টো দিয়া। তোমাৰ নামটো কি? আখিল আহমেদ। আখিল আহমেদ। তুমি কোন শ্ৰেণীত পঢ়া? কুহি। তোমাৰ স্কুলখনৰ নামটো ক'ব পাৰিবা না? কি? আঞ্চলিক জাতীয় বিদ্যালয় চৌতৰা। থেংক ইউ। তাৰপিছত তোমাৰ গাঁওখনৰ নাম কি? গড়িয়া চতৰা। গড়িয়া চতলা। তুমি যি মায়াবিনী গানটো গালা, কিয় গালা কোৱাচোন? মায়াবিনী গানটো যি গালা তুমি, কিয় ইমান ভাল পোৱা তুমি মায়াবিনী গানটো? জুবিন দাৰ কাৰণে। জুবিন দা আজি কেইদিনমান আগত মৰি গ'ল, হত্যা হৈ গ'ল। মানে কি কৰিবা, চৰকাৰক কি কবা? চৰকাৰক কিবা কবা না জুবিন দাক ন্যায় দিয়াৰ কাৰণে? কি কবা? জুবিন দাক ন্যায় দিব লাগে। কাক কৈছে? মামাক। জুবিন দাক ন্যায় দিব লাগে তেনেকে কৈছে ন। জুবিন দাক বহুত ভাল পোৱা ন। গোটেই গাঁৱৰ মানুহে ভাল পায়। গোটেই গাঁৱৰ মানুহ ভাল পায়। বা হয় নেকি? ঠিকে আছে দিয়া। আৰু কিবা কবা? জুবিন দাৰ কোনটো গান ভাল পোৱা? মায়াবিনী প্ৰতিদিন তুমি। প্ৰতিদিন তুমি তাৰপিছত পলিটিক্স নগৰবা মন্দিৰ সেইবিলাক ভাল পোৱা? ঠিকে আছে। ভালদৰে পঢ়িবা হা। দে